নমস্কাৰ বন্ধুসকল সকলোকে মই প্ৰথমতে দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ভোগালী বিহুৰ এদিন পলমকৈ ভোগালী বিহুৰ উলক আৰু শুভকামনা জনাইছোঁ যাতে সকলোৰে বছৰটো মংগলময় হওক শুভ হওক তাৰেই কামনা কৰিছোঁ এই ভোগালী বিহুটো মই কেনেদৰে উদযাপন কৰিছিলোঁ সেই সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ ওলাইছোঁ এইটো হৈছে ভোগালী বিহুৰ দিনা অৰ্থাৎ উৰুকাৰ মেজি ঘৰ জ্বলোৱাৰ এখন ছবি মই আপোনালোকক দেখুৱাইছোঁ এয়া ভেলাঘৰৰ ছবি ভেলাঘৰৰ ৰাতি কটোৱাৰ মুহূৰ্তৰ ছবি আপোনালোকে দেখিছে মেজি ঘৰৰ এয়া উৰুকাৰ নিশা ভেলাঘৰত বনাই থকা খাদ্য সম্ভাৰৰ কিছু দৃশ্য হাঁহ আৰু গাহৰি বনাই থকাটো গাহৰি ধৰি থকাটো হাঁহ মই মোৰ বন্ধুসকলৰ সৈতে ভোগালী বিহুৰ বাবে খানাৰ যোগাৰ কৰাৰ লগতে সেলফি উঠিছে গাহৰি বনাই থকা হৈছে গাহৰি টেষ্টি এইকেইটা হাঁহ গাহৰি বনোৱাৰ পিছত হাঁহ কেইটা বনোৱা হ'ব বন্ধুসকল আপোনালোকেও নিশ্চয় ভোগালী বিহুৰ আমেজ এনেকৈয়ে লৈছে এয়া ধুনীয়াকৈ মাংস সিজি আছে এয়া চুঙা পিঠা ভোগালী বিহুৰ বিশেষ আকৰ্ষণ হৈছে চুঙা পিঠা এয়া চুঙা পিঠা বনোৱাৰ দৃশ্য আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু শেষত সকলো লোকে পুনৰবাৰ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টো সামৰিছোঁ সকলোৱে চুঙা পিঠা দৈ গাখীৰ মিঠাই লগাই ভালদৰে খাওক আৰু ভোগালী বিহু উদযাপন কৰক ধন্যবাদ